বন্ধুসকল, আমি সকলোৱে জানো যে বৰ্তমান বিশ্বৰ পৰিস্থিতি অতিকৈ বেয়া আৰু ইয়াৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষতো নপৰাকৈ থকা নাই। হয় বন্ধুসকল, আমি বৰ্তমানে ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰী COVID-19ৰ বিষয়ে কৈছো, যি হয় এটা ভয়াৱহ ভাইৰাছৰ পৰা, যাৰ নাম দিয়া হৈছে কৰোনা ভাইৰাছ। আৰু বন্ধুসকল, এই মহামাৰীৰ সময়তে WHOৰ ডাইৰেক্টৰ জেনেৰেল ডক্টৰ টেড্ৰছৰ মতে মেণ্টেলি আৰু ফিজিকেলি ফিট হোৱাটো খুব বেছি ইম্পৰ্টেণ্ট, কিয়নো ইট উইল অলছ' হেল্প ইউ ইন এ লং টাৰ্ম। যাৰ বাবে তেওঁ শ্বেয়াৰ কৰিছে এনে 5টা ৱেজ যিহে আপোনাক এই মহামাৰীৰ সময়ত হেল্ডি ৰাখিব। আৰু ফৰ দ্য অৰিজিনেল ভিডিঅ' প্লিজ ক্লিক অন দ্য আই বাটন এবভ, বা আপুনি লিংক ডিছক্ৰিপশ্যনতো পাই যাব। তো বন্ধুসকল, মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব। চ' লেটছ বিগিন। তো ফাৰ্ষ্ট, ইট এ হেল্ডি এণ্ড নিউট্ৰিচিয়াছ ডায়েট, কিয়নো হেল্ডি খাদ্য আমাৰ ইমিউন চিষ্টেম ষ্ট্ৰং ৰাখিব, যিয়ে বেমাৰ প্ৰতিৰোধ কৰাত আমাক সহায় কৰিব। পাৰিলে নন ভেজ খাদ্য নাখাব, কিয়নো নন ভেজ খাদ্যক হজম কৰিবলৈ আমাৰ শৰীৰক বেছি কষ্ট কৰিবলগীয়া হয় ইনস্পাইৰ্ড অফ ডাইজেষ্টিং এ ভেজ প্ৰডাক্ট। দ্বিতীয়তে, লিমিট ইয়ৰ এলকহল কনজাম্পশ্যন, বা মদক দ্ৰব্যৰ সেৱনৰ পৰা বিৰত থাকক। তৃতীয়তে, ডোন্ট স্মক, বা ধূম্ৰপান সেৱন নকৰিব, কিয়নো স্মকিঙে আমাৰ লাংছত ক্ষতি আনিব পাৰে, যাৰ কাৰণে COVID-19 হোৱাৰ চান্স বাঢ়িব পাৰে, কিয়নো COVID-19 মেইনলি এটেক্স অন আৱাৰ থ্ৰট এণ্ড লাংছ। ফ'ৰ্থলি, এক্সাৰচাইজ, আৰু WHOৰ মতে 30 মিনিট অফ ফিজিকেল এক্টিভিটি বা এক্সাৰচাইজ ফৰ এডাল্টছ আৰু 1 ঘণ্টা ফৰ চিলড্ৰেন। এক্সাৰচাইজ কৰিলে আমাৰ বডিৰ ফাংচনিং ভাল হৈ থাকিব, হুইচ উইল বি বেনিফিচিয়েল ফৰ প্ৰটেক্টিং আছ ফ্ৰম ডিজিজেছ। যদি আপোনাক নেশ্যনেল গাইডলাইনছে ঘৰৰ পৰা ওলাব দিছে, তেন্তে গ' ফৰ এ ৱাক, কিন্তু ছেফ ডিষ্টেন্স মেইনটেইন কৰি। যদি আপোনাক ঘৰৰ পৰা ওলাব দিয়া নাই, তেন্তে অনলাইন এক্সাৰচাইজ ভিডিঅ' বিচাৰক আৰু সেইবিলাকক ফ'ল' কৰক। পাৰিলে ৰাতিপুৱা উঠি য়োগা কৰক। যদি আপুনি ঘৰৰ পৰা কাম কৰিছে, তেন্তে মেক চিয়ৰ ডেট আপোনালোকে এটা ঠাইত বেছি সময় নবহিব। ট্ৰাই টু চেঞ্জ ইয়ৰ পজিশ্যনছ আফটাৰ 30 মিনিটছ। পঞ্চম, কিপ এ হেল্ডি মাইণ্ডছেট। ফিলিং ষ্ট্ৰেছ বা আমনি লগা এনে ক্ৰাইচিছৰ সময়ত এক সাধাৰণ কথা, আপোনাৰ ভাল লগা মানুহৰ লগত কথা ক'লে এই অলপ কমিবও পাৰে। ঘৰত বহি মুভি চাওক বা গেম খেলক। আৰু বন্ধুসকল, সঘনাই নিউজ নেদেখিব, দিনৰ এবাৰ বা দুবাৰ চাব, সেইটোও ট্ৰাষ্টেড চাইটছৰ পৰা। ডক্টৰ টেড্ৰছৰ মতে COVID-19 আমাৰ বহুতো ক্ষতি সাধন কৰিছে, কিন্তু এই আমাক একগোট হ'বলৈ এটা সুযোগ দিছে, একগোট হৈ শিকিবলৈ সুযোগ দিছে, আৰু একগোট হৈ আগবাঢ়ি যাবলৈ সুযোগ দিছে। লাষ্টলি, প্লিজ ষ্টে হোম এণ্ড ষ্টে ছেফ। তো বন্ধুসকল, আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। ফৰ এনি ছাজেশ্যন প্লিজ কমেণ্ট। ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, কিয়নো এইবিলাক মোৰ কথা নহয়, এইবিলাক WHOৰ দ্বাৰা জনহিতাৰ্থে কোৱা কথা। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।